নমস্কাৰ, মই সমীৰ বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটৰ প্ৰাক্তন ছাত্ৰ। আজি ৰূপহীহাটত এখন ৰাইজৰ দল নামৰ যিটো এটা দল খুলিছে, ৰাজনৈতিক দল, আৰু তেওঁলোকে ইলেকশ্যন খেলিব এইবাৰ। তেওঁলোকৰ কিবা মিটিং হৈছিলে, মিটিঙত যি টি কথা কৈছিল, তাৰোপৰি তেওঁলোকৰ ৰাজনীতিৰ মাজত শংকৰদেৱ শিশু বিদ্যা নিকেতনক ভৰাইছে। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নামটো ভৰোৱাই তেওঁলোকে নামটো ভালকৈ ক'বও পৰা নাই। কোনোবা এজন আছিলে প্ৰকাশ বৰুৱা নামৰ, ৰূপহীহাটত তেওঁ ভাষণ দিছে, শংকৰদেৱ বিদ্যা শিশু নিকেতন কৈছে। ঠিক আছে, তেওঁ নাজানে বেলেগ কথা, তেওঁ নাজানি কিছুমান কথা কৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ওপৰত। সেই কথাখিনিয়ে আমাৰ মনত বহুত দুখ দিছে। আজি মই প্ৰাক্তন ছাত্ৰ হিচাপে সেই কথাষাৰ অনুভৱ কৰিছোঁ। তেওঁক মই ক'ব বিচাৰোঁ, দাদা, আপোনাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন আপোনালোকৰ বাবে হ'ব পাৰে এখন স্কুল, আমাৰ বাবে কিন্তু এটা আৱেগ হয়, কাৰণ আমি গৌৰৱ কৰোঁ শংকৰদেৱক লৈ। তো আৰু তাতে তেওঁ কৈছে যে শংকৰদেৱ শিশু বিদ্যা নিকেতনত কোনো শংকৰদেৱৰ ফটো নাই, কোনো শংকৰদেৱৰ লৈ কথা কোৱা নহয়, শিকোৱা নহয়। সেই কথাষাৰ বেয়া লাগিলে, কাৰণ কেলে শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি সৰুৰ পৰা পঢ়ি পিনি শংকৰদেৱৰ বিষয়ে তাৰ বাহিৰে বহুতখিনি কথা আমি শিকিব পাৰিছিলোঁ। তাৰ পৰা শিষ্টাচাৰ শিকিছিলোঁ, সংস্কাৰ শিকিছিলোঁ। আজি সেইখিনিক লৈ পিনি আমি আগবাঢ়ি গৈছোঁ জীৱনৰ প্ৰত্যেকটো খোজ দিওঁতে। আৰু আমাৰ অসমত প্ৰাক্তন ছাত্ৰ যিমানখিনি আছে, তেওঁলোকক আপুনি হয়তো লগেই পোৱা নাই, কোনো এজন প্ৰাক্তন ছাত্ৰক লগ পোৱা নাই, সেইবাবে আপুনি শংকৰদেৱৰ বিষয়ে তেনেকৈ ক'লে। আৰু তাৰোপৰি তেওঁ ক'লে যে 2021 চনত তেওঁলোকৰ চৰকাৰ হ'লে শংকৰদেৱ শিশু বিদ্যা নিকেতন তেওঁ বোলে বন্ধ কৰি দিব। তেওঁক মই ক'ব বিচাৰোঁ, তেওঁলোকে চৰকাৰখন গঠন কৰিবলৈ 10টা মানুহ গোটাই পিনি আমাৰ আগত আহকচোন। তেওঁ যে শংকৰদেৱ শিশু বিদ্যা নিকেতনখন আজি বন্ধ কৰি দিয়াৰ কথা কৈছে, তেওঁলোকৰ ৰাইজৰ দলৰ মানুহ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰৰ লগত একেলগত বহিবলৈ তেওঁলোকৰ কোনো হেৰি নাই। তেওঁলোকক চেলেঞ্জ দিব পাৰোঁ ৰাইজৰ দলৰ প্ৰত্যেকজন মানুহক। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এজন প্ৰাক্তন ছাত্ৰ আপোনালোকৰ কাৰণে বহুত। আৰু আপুনি এইটো কথা নক'ব যে শংকৰদেৱ শিশু বিদ্যা নিকেতন আপুনি বন্ধ কৰি দিব। আপোনাৰ কোনো দম নাই যে শংকৰদেৱ শিশু বিদ্যা নিকেতন আপুনি বন্ধ কৰিব পাৰিব। তাৰোপৰি ৰাজনীতিৰ মাজলৈ আপুনি শংকৰদেৱ শিশু বিদ্যা নিকেতনক টানি অনাটো আপোনাৰ বাবে যথেষ্ট, এইটো মানে আপুনি নকওঁ আৰু মই আপোনাক বেয়াকৈ ক'বলৈ বেয়া লাগিছে, বয়সত ডাঙৰ হ'ব পাৰে আপুনি, কিন্তু নেক্সট আপুনি কথাবিলাক কওঁতে অকণমান চাই চিতি ক'ব, ক'ত কি কৈছোঁ। বেয়া লাগিছে আজি আপোনালোকে দল খুলিছে, ইলেকশ্যন খেলক, হাৰক, জিকক, সেইটো আপোনালোকৰ কথা, কিন্তু আপোনালোকে এই শংকৰদেৱ শিশু বিদ্যা নিকেতনক মাজত নানিব আৰু নেক্সটবাৰ। তাৰোপৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন হৈছে এখন অসমীয়াৰ মাধ্যমৰ এখন নিকেতন। বেলেগৰ কথাটো আপোনালোকে ক'বই নোৱাৰে। আজি ডন বস্কৰ কথা, খ্ৰীষ্টান মিছনেৰীৰ কথা আপোনালোকে ক'বলৈ সাহস নাই, কাৰণ আপোনালোকে ফাণ্ডিং নাপাবতো। আপোনালোকৰ দল চলাব লাগিব, ইটো চলাব লাগিব, সিটো চলাব লাগিব। আপোনালোকে পাৰিব আমাৰ এই মাতৃভাষাৰ নিকেতনবিলাক ইটো বন্ধ কৰিব লাগে, সিটো বন্ধ কৰিব লাগে। অসমখনক বেছি খাইছে আপোনালোকৰ নিচিনা দল খুলি থকাবিলাকক। মই অপেন চেলেঞ্জ দিছোঁ আপোনালোকক, যদি আপোনালোকৰ দম আছে, অসমখনক উন্নতি কৰিবলৈ আছে, ভাল কথাত লাগক। কেতিয়াও এই অলাগতিয়াল কথাত লাগি পিনি আপোনালোকে কথা নক'ব। ৰাজনীতি কৰিবলৈ আছে, ৰাজনীতিয়ে কৰক। ইয়াত স্কুল, নিকেতন এইবিলাকক নভৰাব। আপোনাক সকীয়াই দিছোঁ, অতি শীঘ্ৰে আপুনি যাতে শংকৰদেৱ শিশু বিদ্যা নিকেতনক যি মন্তব্য কৰিছিলে, অতি শীঘ্ৰে আপুনি ক্ষমা বিচাৰক, আৰু অন্যথা নহ'লে আপোনাৰ কথা বহুত বেছি বেয়া হ'ব। আপোনাকে নহয়, গোটেই ৰাইজৰ দলক মই কৈছোঁ, মোৰ ফালৰ পৰা কৈছোঁ, অতি সোনকালে ক্ষমা বিচাৰক। আপোনালোকে যিটো মন্তব্য কৰিলে অতি শীঘ্ৰে উঠাই লওক, আৰু নহ'লে ইয়াৰ পৰিণাম বেয়া হ'ব। কাৰণ আমাৰ শংকৰদেৱৰ প্ৰতি আমাৰ বহুত শ্ৰদ্ধা আছে, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ওপৰত। আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰই যিমানকৈ শংকৰদেৱক ভাল পায়, শংকৰদেৱ স্কুলক মানে যিমানখিনি পঢ়ি আহিলে আজিলৈকে, যিমানখিনিক আপুনি লগটো নাপায় আপোনালোকে, সেইটো বেলেগ কথা। তো এবাৰ আপোনালোকে লগ কৰি তেওঁলোকক সুধি চাব আৰু কথা পাতি চাব, তাৰপিছত গম পাব শংকৰদেৱ শিশু বিদ্যা নিকেতন আচলতে হয় কি। সেয়া কথা হ'ল। তাৰপিছত আপোনালোকে আৰু কিবা কৈছিলে, শংকৰদেৱৰ নাম লৈ বেপাৰ। শংকৰদেৱ শিশু বিদ্যা নিকেতন চলে কেনেকৈ, তাৰ ফিজ কিমান জানে? আজি ডন বস্ক ছেকেণ্ড হাৰ্টত আপোনালোকে ল'ৰা ছোৱালী দিবগৈ, ইংলিছ শিকিব। তাত আপোনালোকে 1500, 2000 কিমান হয় মাহেকীয়া ফিজ দিব। শংকৰদেৱ শিশু বিদ্যা নিকেতন চলিছে কেনেকৈ আপোনালোকে নাজানে? ব্যৱসায় কৰা বুলি কয়। আমি পঢ়ি আহিছোঁ, আমি জানো। প্ৰকাশ বৰুৱা, আপোনাক কৈছোঁ, আপুনি যদি নাজানে কথা নক'ব নেক্সটবাৰ। আমাৰ আৱেগত লাগে শংকৰদেৱৰ বিষয়ে বেয়াকৈ ক'লে। আৰু এয়াই কৈছোঁ মই আপোনাক, অতি সোনকালে ক্ষমা বিচাৰক আপুনি, নহ'লে আপোনাক আমি প্ৰাক্তন ছাত্ৰ হিচাপৰ পৰা অতি শীঘ্ৰে আপোনাৰ ওপৰত পৰিণামটো বেয়া হ'ব। আৰু নকওঁ বিশেষ, চাই লওঁ আপুনি কি কৰে কি নকৰে। কাইলৈৰ দিনটো সময় আছে, পৰহিলৈ ভিতৰত আপুনি যদি ক্ষমা নিবিচাৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ওপৰত কোৱা মন্তব্যৰ ওপৰত, তাৰ পৰিণাম আপুনি অতি সোনকালে পাব। ৰাইজৰ দল খুলিছে, শুভেচ্ছা থাকিল। ইলেকশ্যনটো এনেও নিজিকে, সেইটো মোৰ ফালৰ পৰা কনফাৰ্ম। ভোটটো নিদিওঁ, ৰাইজৰ দল সোমাবও নোৱাৰে। বিশেষ বৰ বেয়া কথা এটা কৈ দিলে আপুনি। ধন্যবাদ। অতি শীঘ্ৰে এইটো উঠাই লওক, কাইলৈ দিনটো সময় আছে আপোনাৰ ওচৰত।